নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ডি জয়ছ অনলাইন ক্লাছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম তোমালোকে যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে কাষতে থকা ঘণ্টা বুটামটো টিপি নটিফিকেশনটো অল কৰি ৰাখিবা আজি আমি চতুৰ্থ শ্ৰেণীৰ পাঠ নং 7 অংকুৰণৰ পাঠ নং 7 ৰাতিপুৱা পদ্ধতিৰ বিষয়ে আলোচনা কৰিম তথা বাকি থকা প্ৰশ্নসমূহ আলোচনা কৰিম বাকি থকা প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো হৈছে পদ্ধতিত উল্লেখ কৰাৰ দৰে পুৱাৰ লগে লগে কি হয় এটা উদাহৰণ আমাক দিয়া আছে পুৱাৰ লগে লগে ধাৰি পাতি এৰি সকলোৱে উঠে গিৰি খায় অৰ্থাৎ ৰাতিপুৱা সকলোৱে বিছনাৰ পৰা উঠে তাৰ পিছত প্ৰথম তথা ক নম্বৰটো হৈছে পূব আকাশত ৰঙা বেলি উঠে দ্বিতীয় তথা খ নম্বৰটো হৈছে গছে গছে চৰায়ে গীত গায় তৃতীয় তথা গ নম্বৰটো হৈছে মৌমাখিবোৰে ফুলে ফুলে মৌ পান কৰে চতুৰ্থ তথা ঘ নম্বৰটো হৈছে পুথি মেলি লৈ সকলোৱে নিজ পঢ়া শিকে পঞ্চম তথা উঙ নম্বৰটো হৈছে গছে গছে ফুল কতনো ফুলে তাৰ পিছত বাওঁফালৰ শব্দবোৰৰ অৰ্থ সোঁফালৰ শব্দৰ লগত মিলাই লিখা ইয়াতে বাওঁফালে শব্দবোৰ দিয়া আছে সোঁফালে তাৰ অৰ্থখিনি দিয়া আছে আমি মিলাই লিখিব লাগিব মই আস্তানি দেখাই দিছো তোমালোকে বহিত লিখোতে মিলাই লিখিবা প্ৰথমতে আছে গিৰি খাই ইয়াত গিৰি খাই মানে হৈছে বেগাই শীঘ্ৰে গিৰিহ কৰে দ্বিতীয়টো হৈছে ঘপৰাই মানে হৈছে ততালিকে বেগেতে ঘপ কৰে তৃতীয়টো হৈছে এটেপৰ মানে হৈছে ইমান সময়ে অতপৰে চতুৰ্থটো হৈছে উলাহত মানে আমি সকলোৱে জানো আনন্দত পঞ্চম কিছুপৰ মানে হৈছে অলপ সময় তাৰপিছত ষষ্ঠ তথা চেউধৰি মানে হৈছে গীতৰ লগত মিলাই নাচৰ ভংগী ধৰি অংগ ভংগী কৰি তাৰ পিছত আছে পদ্যটোৰ পৰা একবচন আৰু বহুবচন বুজোৱা শব্দবোৰ লিখা এতিয়া পদ্যটোত বহুত শব্দ আছে তেনেকুৱা একবচন আৰু বহুবচন বুজোৱা তাৰে ভিতৰত এটা আমাক একবচন বুজোৱা শব্দ দিছে তুমি এটা দিছে তুমি আৰু এটা মই কৈ দিছো ৰঙাবেলি তেনেকৈ বহুত আছে তোমালোকে ইয়াতে লিখিবা মই মাত্ৰ এটাহে কৈ দিছো বহুবচন বুজোৱা শব্দ আছে যেনে চৰাইবিলাক আৰু আছে তেনেকৈ সকলোৱে মৌমাখিবোৰে এনেকৈ আছে মই এই দুটা কৈ দিলো বাকিখিনি তোমালোকে বিচাৰি লিখিবা মই আকৌ কৈছো তোমালোকে যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা আৰু তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে পাই যাবা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি বাকি থকা প্ৰশ্নসমূহ আলোচনা কৰিম আজিলৈ ইমানতে সামৰিছো ধন্যবাদ